হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ সুপ্ৰভাত 4:30 হৈছে এতিয়া আমি ওলাইছোঁ আজি নগাঁও মৃত্যুঞ্জয় মন্দিৰ চাবলৈ কাজিৰঙাৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো এতিয়া 5:45 হ'ল আমি এতিয়া বৰ্তমান পালোহি পাগৰি কাজিৰঙা পাগৰি ঠাণ্ডাখিনি বহুত বেছিকৈ ঠাণ্ডা লাগিছে আৰু দেই কুঁৱলীত একো দেখি নোপোৱা হৈছে চেনেল মই এনেকৈ হ'লে চলাব নোৱাৰিম দেই যি ঠাণ্ডা পৰিছে হাতৰ অৱস্থা বেয়া হৈ গৈছে এইটো মোৰ লগৰ হয় মই ইয়াক চিনাকি কৰাই দিছোঁ ইয়াৰ নামটো অংকিত গাইজ এতিয়া আমি আহি পেলাই পাইছোঁহি জখলাবন্ধা ইমানে কুঁৱলীত আৰু একদম হাত অকৰা হৈ তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ থুপি থুপি তৰালি ফুৰা এটি মন উন্মাদ ফাইনেলি আমি পাই গ'লোহি হৰে হৰে মহাদেৱ ফাইনেলি এতিয়া মোৰ অলপমান লুকছটো বেলেগ হৈ গ'ল কাৰণ চশমাযোৰ পিন্ধি লৈছোঁ নহ'লেতো মোক এতিয়া বাবাই চিনি নাপাব ন তো আগতে মোক চশমা পিন্ধা ফটো দেখিছিলে ন বাবাই যিমানখিনি মন্দিৰত যোৱা এইবিলাক মাটিৰে চিলি মতে ভাং খাই মহাদেৱে দুগু 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 দবৰুৱা ভাং খাই তোলা কুচনিতে টোপোলা ততা ধাৰিব লিয়া তিলোকৰ পতি শিৱ জয় নীলকণ্ঠ তিলোকৰ এটা আচৰিত বস্তু দেখা পাই গ'লো এইটো আমাৰ লগত লৈ আহিছিলোঁ ইয়াৰ অৱস্থাটো দেখিছে নাই এইটো কেমেৰামেন বনাই দিলে আৰু ভালো লাগে দিয়কচোন কেতিয়াবা কোনোবাই কিবা এটা ক'লে খালি মোৰ হাতখন এতিয়াও ঠাণ্ডাটো গুচাই নাই মানে বাইক বাই বাই টাটা গুড বাই গয়া আমাৰ লগত
অহা লোকেল বাবা kutu bodoh bangkai tulah sonit Om